গুড মৰ্নিং গাইজ। ৰাতিপুৱা কটি ডাঙা গাড়ীখন লৈ পেলাই চিন্ময় আৰু মই যাব ওলাইছোঁ কলেজক। তাৰমানে আজি মোৰ গুৱাহাটীত যোৱা কথা আছিল আৰু যাব লগা হ'ল কলেজক। তাৰমানে কলেজৰ পৰা কিছুমান আমাৰ কলেজখনৰ আকৌ কেনেকুৱা কামগিলা হঠাৎ ইমাৰ্জেঞ্চি একদম এম্বুলেঞ্চৰ নিচিনা উৰি যাব লাগিব। তো আজি বোলে কিবা ছাবজেক্ট চিলেক্ট কৰিব লাগে, সেইকাৰণে দুটা আহিছোঁ। এনেকৈ ধুলাই গাড়ীখন চলাই পেলাই আৰু যিহে কটি ডাঙা গাড়ী লৈ আহিছে যি চিন্ময়, বাপৰে বাপ আকাশত বহি থকা হৈছে মোৰ। তো এনেকৈ আহি পাই গ'লোঁ কলেজ আৰু আজি এহেঁতে ফৰ্ম ফিল আপ কৰাওঁতে যিহে গুৰুত্ব দিছে, এনেকৈ যদি অলপমান পঢ়াত যদি গুৰুত্ব দিলে হয় কিজানি বহুত জানা মানুহ হ'লে এতে চাকচেন নাই। তো ফৰ্ম ফিল আপ কৰা হ'ল, এতিয়া ঘৰক লাগি যাব লাগে। আৰু এই গাড়ীখন কিন্তু আচৰিত গাড়ী দেই, মই ক'ৰবাত আকাশত বহি থকা হেন পাওঁ। তো চিন্ময় ৰথখন লৈ পেলাই গুচি গ'ল আৰু মই এইফালে মেগী লৈ আহিছিলোঁ। এতিয়া যাওঁ ধুনীয়াকৈ মেগী চেগী বনাওঁ খাওঁ আৰু এটা মানুহৰ লগত চিনাকি কৰি দিওঁ। এইটো আজি মামাহঁতৰ আইতা আছে আমাৰ, এইটো হৈছে তাৰমানে আমাৰ মাৰ মায়াক আৰু ওপৰত বহি থকা হৈছে দেউতাৰ মায়াক, মানে আমাৰ দুটা আইতা। ইয়াৰ পৰাই পিছে ফেলে ঘৰত যায় ভাল ভাইটিৰ দেখোন আজি যাকে পাই তাকে ধৰি চুলি কাটি দি আছে, কি বা জোচ উঠছি তাৰ।